and welcome back to my YouTube channel. So guys, আশা কৰো আপোনালোক সকলো একেবাৰে ভালে কুশলে আছে আৰু একদম এনজয় কৰি পূজা চাইছে। তো হয় গাইজ, এতিয়া হৈছে আমাৰ দুৰ্গা পূজাৰ বতৰ। আজি হৈছে মহাষ্টমী আৰু আজি মই এতিয়া গা পা ধুই আহি গৈছোঁ একেবাৰে আৰু এতিয়া ৰেডি হ'ব লাগে পূজা চাবলৈ। একদম পুৰা একদম এনজয় কৰিম বুলি আজি ভাবিছোঁ, কিন্তু কি হয় নাজানো। পূজাত যাই অলপ বতৰো এতিয়া বৰ্তমান পুৱা বৰষুণ দি আছিল, কিন্তু বৰ্তমান বতৰ ভালে কৰিছে, অলপ ৰ'দ দিছে। এনেকুৱা বতৰ ভাল। আৰু গাইজ মই মানে এইকেইডাল পুৰা ষ্টাইল মাৰিম বুলি কাটিছিলোঁ, কিন্তু বৰ্তমান যাই মোৰ তেৰে নামে হৈছে এনেকৈ পুৰা একদম তেৰে নাম। সলমান খানৰ নিচিনা অৱস্থা হৈছে মোৰ, একদম তেৰে নাম। আৰু গাইজ ক'ৰবাত যাব লাগিলে এনেও চুলি তুলি বেয়াই হয়, এনে ঘৰত থাকিলে পুৰা আপোনাৰ মেঘালী চুলি হৈ থাকিব, কিন্তু ক'ৰবাত যাব লাগিলে আপোনাৰ একদম কি ক'ম আৰু এই দালি চাপৰিন দলি চাপৰি নহয়, দলি চাইৱালাৰ নিচিনা চুলি হৈ যায় ক'ৰবাত যাব লাগিলে মোৰ। বিশেষকৈ মোৰ কৈছোঁ আৰু একদম। তো বলক পূজা চাবা একদম পুৰা সকলে ৰেডি হৈ একদম ওলাই মেলি আপোনালোকক দেখাম। আৰু মোৰ লগত গৈছে এটা বহুত ডাঙৰ স্কেম হৈ গৈছে পূজা বুলি, স্কেমটো আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ, পূজা বুলি মোৰ লগত এটা বহুত ডাঙৰ স্কেম হৈ গ'ল। মানে মই আমাৰ কলেজ যিহেতু বন্ধ দিয়া নাছিল, তাৰপিছত একদিন নেকি টাইম উলিয়াই মই জুডিঅ'ত গ'লোঁ, যাই পেলাই এইটো কুৰ্তাটো লৈ আহিছোঁ। তাতে পিন্ধিও চাইছোঁ, পিন্ধি চাওঁতে মই বঢ়িয়াকৈ মোৰ তাতে হৈছেই। কিন্তু গাইজ ঘৰত আহি মই মানে এটা ৰুমত যিটো পেণ্ট আনিছোঁ, সেই পেণ্টটোৰ লগত যেতিয়া কুৰ্তাটো পিন্ধিও এটা চাইছোঁ, মেৰাটো মানে কি ক'ম, একদম দিল টুট গয়া মেৰা। মানে একদম কিবা বিভৎস হেন লাগে আৰু মোৰ তাতে বহুত কিবা ডাঙৰ হয় লাগছে, মানে কিবা ভাল লগা নাই এটা ভাগ্য। এইটো পিন্ধি মেলি পূজা চাব যাব নোৱাৰোঁ, ধুনীয়া বগা চগা কুৰ্তা লৈছিলোঁ পূজা চাম বুলি ইমান আশা কৰি। কিন্তু আৰু মই বেকআপ অৱশ্যে মই মানে কি বেকআপত বস্তু ৰাখি থওঁ, এইটো কুৰ্তা লৈ আহিছোঁ। এইটো অৱশ্যে পুৰণা গাইজ, একদম নতুন নহয়, মানে ধৰক 3-4 মাহ আগতে লৈছোঁ নেকি, এইটো নেকি ইমান মানে আগতে পিন্ধিছোঁ। মাজতে মানে আমাৰ আইতাৰ কাজতো পিন্ধিছিলোঁ এইটো কুৰ্তা মই এনে লৈছিলোঁ লগত, কিন্তু আৰু উপায় নাই। এইটো যিহেতু নহয়, মই এইটোৱে পিন্ধি যাব লাগিব। মানে অলপমান কুৰ্তা চুৰ্তা পিন্ধি গ'লে পূজাত ভাল লাগে, নিজক অলপ সংস্কাৰী হৈ যাম মই, মানে একদম পুৰা কুৰ্তা। যিয়ে নহওক, যিহেতু মই এটা বেকআপত আনিছোঁ, তো ইমান এটা টেনশ্যন নাই। যদিও পুৰাণ কাপোৰ কথা নাই, আৰু আমি ডাঙৰ হৈছোঁ এতিয়া, কাপোৰৰ লগত ইমান লেঠা নাই। তো সেইকাৰণে পুৰাণ পিন্ধিয়ে যাম পূজা চাব লাগে, মষ্ট এনজয় কৰিব লাগে। আৰু গাইজ, সেইকাৰণে মোৰ ইমান দুখ দৰ্দ আপোনালোকক শুনে বন নকৰে। আজি বলক আমি পূজা চাব পুৰা ৰেডি হৈ ল'ম, তাৰপিছত আপোনালোকক আগত পুৰা দেখুৱাইছোঁ। কি ৰেডি চেডি হৈ আহোঁ, তাৰপিছত আপোনালোকক পূজা দেখুৱাইছোঁ। গাইজ, তো মই একদম ৰেডি হৈ গ'লোঁ পূজা চাবলৈ। আৰু চাওক পুৰা একদম এতিয়া অলপ ওপৰত আহিছোঁ, মানে ফটো চটো উঠিম বুলি ভাবিছোঁ, কিন্তু এটা ফটো ভাল হোৱা নাই, মানে থপৰাই বয়া না গাইজ। ক'ত ফটো ভাল হ'ব, এইটো চিক্ৰেট গাইজ, আপোনালোকক কৈ থলোঁ। তাৰপিছত এটা আৰু পূজা চাব যাব লাগে গাইজ। মোক এটা চলি ছাতৰ ওপৰৰ পৰা চাই আছে, কিমান লাজ লাগছে মোৰ। শুনিবা মই এই হাৰকাত কৰি আছোঁ ইয়াতে ছাতৰ ওপৰত উঠি পেলাই, আৰু এটা চলি ফালৰ পৰা চাই আছে। মই গাইজ তলত যাওঁ এতিয়া, মোৰ মস্ত লাজ লাগছে গাইজ। দেখছি গাইজ মোৰ কি মাথা, মানে মই এইযোৰ পিন্ধি ঘৰত পিন্ধা যোৰা পিন্ধি পেলাই মই পূজা চাব যাব ওলাইছিলোঁ। মানে এইযোৰ চেণ্ডেলো মোৰ নহয়, তাকো বাবুৰ মই ঘৰত পিন্ধা এটা চেণ্ডেল পিন্ধা, মানে চেণ্ডেল আনাও নি ৰুমত পিন্ধা। আৰু হ'ল কি হৈছে, এইযোৰ পিন্ধিয়ে মই পূজা চাব যাব ওলাইছিলোঁ। আমি পূজা চাব আহি জংঘল বাজাৰ, মানে আমি ৰাস্তা পাৰ হৈছোঁ। ৰহে চিপি এটা ফেষ্টা হৈ পৰিম। লাইফৰ ষ্ট্ৰাগল আমি গাই ষ্ট্ৰাগল কৰি মানে জংঘলৰ মাজে মাজে মানে হাইৱেত আহিছোঁ গাইজ। আমি দুটাই খোজকাঢ়ি আহি আছোঁ। আৰু মানে গাইজ, এনে আগৰবাৰ আমি আহিছিলোঁ বাছত ঠেলা হেঁচাত, এইবাৰ আমি খোজকাঢ়ি আহিছোঁ, কাৰণ it is also only possible for me. আৰু গাইজ উপায় নাই, মানে এনেহেন মানুহৰ লগত মই পূজা চাব আহিব লগা হৈছে। ভগৱান ইফালে আহে চিপো, মানে গাইজ মই এনে নহয় কেমেৰা ধৰিব আনিছোঁ ইয়াক, পূজা চূজা চাব। আমি দুটাই ষ্ট্ৰাগল, অনন্য বান্ধৰ নিচিনা ষ্ট্ৰাগল কৰি পূজা চাব আহি আছোঁ খোজকাঢ়ি। আৰু ইয়াক মোৰ সকলো দাদা বুলি কয়। এইটো তোমাৰ মইনা দাদা নেকি? মই কৈছোঁ নহয় দাদা নহয়, দাড়ি চাৰি ৰাখলি কাৰণে দেউতা বুলিয়ে ক'লা কয়, এতিয়া দাদা বুলিয়ে কয়। ভাই বুলি মানে হাইট চাওক, 4 বছৰীয়া সৰু মানুহৰ হাইট এনেহেন। মোৰ নিজৰে লেকচাৰ দিবা দে, যাই থাকা। জয়া পূজা, এইটো কি দেখা নাই? হনুমান মন্দিৰ। মই ভাল পাওঁ, মোৰ ভয় লাগিলে যে হনুমানকে মাতো মই। হনুমান চালিতো গাই দিয়া জয় হনুমান জ্ঞান গুণ সাগৰ। আৰু জানো ৰাতি কাম দিয়া ভয় লাগিলে ভূতে থাকে গাইজ। চাওক পূজা নাই বেপাকে নাচিবি গাইজ। পাঠশালাৰ পূজাৰ মানে পৰিৱেশ। হাৰিলে কি কৰিবা তুমি?
ধৰি থাকা তুমি মই নলবা গুৱাক গেলি গম পাবা নি এই গাছ চাই জীৱনত নৱা বস্তু লাভ তাতে বেলুন নেকি ভিডিঅ' বনাইছে বোলে এই পূজাৰ ফলা আহি পালোঁ এতিয়া আমি অলপ সেৱা চেৱা কৰি ল'ম দেৱী মাক খাবি ৰয় কুলফি আগতে সেৱা কৰিলোঁ দিলা দো ভাই ঝুমকা যে মানুহৰ ভিৰ একদম এতে মানে অসুবিধাৰ একদম ৰ'দ দিছে পুৰা গৰম পুষ্পাঞ্জলি দি আছে কিন্তু সেই আগত দেখি যোৱা একদম অসম্ভৱ যিহে মানুহ হৈছে আমি মানে অলপ বহুত সোনকালতে আহিলোঁ হয় না অলপতে মেলতে বহুত সোনকাল হ'ল আমাৰ সেইকাৰণে তো চাই থাকক আপোনালোকৰ মানুহ দেখাই যাম आयुर आरोग्यम विजयम देहि আছা দে তই ইমান সৰুৰ পে লগত আছা কহে গেলি আৰু এয়া আমি লগ পাই গেলো ফটো নহয় ভ্লগত উঠাইছিলো তো আধা ফটো উঠিম এতিয়া বৰ্তমান ভিডিঅ' চলি আছে ফটো চিকা তই কি মাথা মাৰি সি ভ্লগত নুঠে মোৰ গাইছ আমি আজি পাঠশালা চাব আহিছোঁ পাঠশালা নহয় পাঠশালাত পূজা চাব আহিছোঁ পূজা চাব আহিছোঁ অনিন্দিতাৰ লগত অনিন্দিতাই মোৰ নামটো অনিন্দিতা নহয় ই বহুত ভুল কৰিছে হ'ব বই ফটা চটা বেছিকৈ লৈছে অলপমান ইয়াৰ দেৱী মায়াক আশীৰ্বাদ দিয়ক বহুত একদম তাকে পুৰা একদম আমি ফটো উঠা স্পট বিচাৰি আছোঁ ফটো উঠা স্পট পোৱা নাই য়েছ য়েছ কি কৰবি উপায় নাই এৰবাও নৰো এতিয়া এৰবা লগা হানো হৈছে যিহে ছাবস্ক্ৰাইবাৰ ক'ব লাগে অলপ ছাবস্ক্ৰাইব কৰি দিবা আকৌ মানুহগিলা ছাবস্ক্ৰাইব কৰি দিব গাইছ এই চেনেলটো যাতে 1 মিলিয়ন পাই যায় আই মানকে হনাই 1 মিলিয়ন বোলে এইফালে ফটো উঠাৰ কাৰণে দেখছি ষ্ট্ৰাগল আমাৰ বকাৰ মাজে মাজে ফটো উঠাইছোঁ আমি গাইজ এটা উঠাইছা আছে না কিবা খবি না কৈ ভাল আইডিয়া দিয়েছে ভাল আইডিয়া দিয়েছে মই দেখ কিবা খো তই দে পইচা থকা মানুহ দেবা চা খো কিবা ফুচকা খোৱা বাৰু 10 টাকা কম নে বক্স বন্ধ কম নে এ গাইজ লগত কৈছে ফুচকা খাব নুখলে কিন্তু কৈ আছো ইয়াক গাইজ এই দেবাশিছে আমাক এটা ফুচকা খাব বাতিলৈ ৰখি বাতি দেখাই দিয়া ফুচকা নাই বাতি য়েছ খালী বাতি মাহঁতৰ শংকাৰ দাঁততে এটা বৌ পা আশা কৰিছোঁ তাকে মোৰ আশীৰ্বাদ কৰিলে একদম সঁচাকৈ আজি অষ্টমীৰ দিনা কৈছোঁ তই শংকাৰ যাবি পাবি এটা ভালকৈ মানে এই গাইজ দিলা ফাৰ্ষ্ট খাব লাগে মই উঠো দা নাই আউট পূজাৰ বতৰত ফুচকা লগা নহয় মই লগতে মাৰা নেক্সট আমি ইয়াতে বহিম গাইজ ৰখি থাকক অলপ টাইম পিছত বহি আছোঁ যদি সেইটো মানে উঠয় খুৰাই যদি উঠয় আমাক নাকাতো এই এইটো দৰা দিছে একদম এই দুটা এই চলি দুটা দেখা নাই দৰা দিছে একদম শ্বেৰৱানী ভাল লাগে কিন্তু তাক আচাৰ খাব নেকি আচাৰৰ যদি ক্ৰেভিং হৈছে ইয়াতে খাব পাৰে একদম পুৰা গাইজ আমি এতিয়া পূজা চূজা চাই আহি গ'লোঁ মানে আমি লগত পূজাৰ দিনা কণী মানে আজি নাখাওঁ বাৰু ৰাতিলৈকে খাম নেকি এতিয়া নাখাওঁ আৰু তো আমাৰ ইয়াৰ লগত থাকিলে মোৰ অলপ ভাষা চাষা চেঞ্জ হৈ যায় মানে যিহে মাজে মাজে পাইকে লিখিত কয় সি সেই গাইজ আমি মানে 2টামান বজাত পূজা চাই আহি গ'লোঁ আৰু এতিয়া আমি যাম মানে এঘৰ আলহীৰ তাত আমাৰ বহুত দূৰ সম্পৰ্কীয় মানে গাইজ চাওক মোক বোলে সৰুৰ পৰা দেখা নাই তো মোক চাব মাতিছে মই দেখিছোঁ কিমান চেলিব্ৰিটি টাইপ মানুহ আৰু লগত যাব মায়েও অলপ আগুৱাই আহা মাদাৰ এই লগত যাব মায়েও আমাৰ বঢ়িয়াকৈ সাজি কাচি ময়ে সাজাই দিছোঁ সাজে মানে কি আৰু অলপমান
দিছোঁ আৰু আলহী তাতে যাম আৰু গাইজ তাতে যে ভ্লগ নাবনাওঁ কাৰণ যদি মই ভ্লগ বনাওঁ একদিনাই আলহী মানে লাগ পাম মোক এনেকৈ ক'ব এইটো ক'ৰ পাগল আহিছে মানে ভাল বুলি ভাবিছিলোঁ দেখোন নতুন নতুন মাইকে হ'ব তাৰপিছত আৰু আপোনালোকক গাইজ মই এটা টিপছ দিওঁ বেলেগক কাকো নক'ব আপোনালোকক ক'ম যদি আপুনি ফ্ৰীতে জিলাপি খাব খোজে মানে পূজাৰ বতৰত হওক ৰাসৰ বতৰত হওক ফ্ৰীতে জিলাপি খাব খোজে পূজাৰ কেইদিন আলহীৰ ঘৰত যাই থাকব মানে বেলেগ বস্তু নহ'লেও জিলাপিটো থাকব আপোনাক ফ্ৰীতে দি দিব একদম বিন্দাছ তো আপুনি মোৰ এইটো টিপছ মানক আৰু ফ্ৰীতে জিলাপি খাওক তো গাইজ আজিলৈ ইমানখিনিয়েই যদি মোৰ ভ্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ সকলোকে বাই বাই